গোছে পাতি দিলে কালি বনৰি বনৰিয়া ৰূপতে জহিৰিয়া নে নে না 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 নে নে না 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 আহিছে নমস্কাৰ এৰা ক'ত আছা কামত লাগি আছো দেই শুনাচোন এইবোৰ হেৰি কৰিছা নেকি কুকুৰা সময় হেৰি কৰি আছো দুভাগ কৰিলা শুনা শুনা মই এফালে যাওঁ দেই কোনফালে যা এই প্ৰতিমা ঘৰৰ ওচৰত হেৰি পাতিছে গান গোৱা প্ৰতিযোগিতা বোলো ময়ো জইন কৰোচোন সেইকাৰণে যাওঁচোন গান এটা গাই কিবা এটা পাওঁ নেকি নালাগেচোন নালাগে কেলে? তোমাৰ সেই কাউৰী মাত শুনাবগে নালাগে লোকক দেই আইঅ কি কাউৰী মাত আকৌ এনে শুৱলা কণ্ঠ যিটো কাউৰী মাত মানুহে শুনিলে ভয় খাই পলাব এতিয়া কাউৰী মাত বিয়া নপতাৰ আগত আকৌ মোক ফুচনাতে তোমাক কুলি মাত এই মোক তাৰ দিয়া লোৱা এতিয়া কাউৰী মাত ক'লে আহিছা হেৰি ভাত মই বাঢ়ি থৈছো পাকঘৰতে খাবা দেই এয়া কৰি হ'লে হ'ব হ'ব খালি গাটো ধুই সোমাবা আকৌ হ'ব গোটেই ঘামত লেতেৰা লেতেৰা গোন্ধাইছে একদম টেঙা টেঙা গাটো দেই ধুই ল'বা হ'ব দিয়া আইঅ মাটিডৰা যেনে তেনে ৰুই হ'ল আজি হেও মাটিডৰা শেষ হ'ল দেই আজি একদম গাটো ধুই সেই মই সেন্দুৰকণ ল'বলৈ সময় পোৱা নাই এই গ্লাছখনো জহঞ্জা ল'ৰা এটাই ভাঙিলে একদম আমাৰ ল'ৰাটো সঁচাকৈ কিনো কৰি থাকে জানো গ্লাছখন লগত বাৰু কিহত ধেমালি বাৰু হে এই এতিয়া সেই সেন্দুৰ ফোন চাই চাই সেন্দুৰ ল'বলগীয়া হৈছে ভাতকেইটা খাবলৈও শান্তি পোৱা নাই হেও যাওঁ ভাতকেইটা খাই লওঁগৈ মই সেই পথাৰৰ পৰা আহি একদম ইমান ভোক লাগিছে চাহ এটুপিহে খালোঁ ভাতকেইটা খাই লওঁগৈ পাই আকৌ সেই কিবা গান গোৱা প্ৰতিযোগিতা নে কি সেয়াও পাতিছে নহয় কেলৈ সেই শিৱ মন্দিৰত যাত তালৈও যাব লাগিব এনেই অংশগ্ৰহণ কৰিবগৈ লাগিব আৰু পাওঁনে নহয় নাজানো আই আগতে আকৌ গান গাই প্ৰাইজ পাই থৈছোঁ নহয় স্কুলত LP স্কুলত অল্প প্ৰাইজ পালোঁ সেই গান গাই গাই যাওঁ ভাতকেইটা খাই লওঁগৈ পটককৈ পাই সিহঁতিকেইজনী আহিব এতিয়া বিলতে ফালিছে ধুনীয়া পদুমি যাওঁ পাই প্ৰগ্ৰেমলৈ যোৱাৰ আগতে পাচাক কৰি যাওঁ দেই পানী চানী খাই তাত আকৌ উঠি আহিব চাগে যা আছে নিদিব নহয় পাচাক কৰি লওঁ অকণমান তাৰপিছতে যাম আৰু ঐ চু চু কেইকটা তামোল নহ'বি চু 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 ৰ মই খাবা আহিলে তই চাবহি লাগিব হেৰা তামোলৰ বাৰীখন চাবাচোন দেই মই যাওঁ মানুহজনক ক'লো বোলো সেই গানৰ প্ৰতিযোগিতা আছে মই বোলো আজি কামবোৰ কৰিব নোৱাৰোঁ এইবোৰ চা কামলৈ গ'ল ইয়াতে পেণ্টডাল থুপাই থৈ গ'ল এডালো বৰ ডাঙৰ হৈ ধুওঁতে এপোৱামান মলি গৈছে তাকেহে এহেঁতিকেইজনী ওলাবই পাৰে সিহঁতৰ কাম বন কৰিব নালাগে নহয় এহেঁতিকেইজনী গৈ এতিয়া আজৰি হ'ব মই যাওঁ ল'ৰালৈকে সেই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব লাগে নহয় সেইবোৰ এণ্ট্ৰি ফিজ নে কি সেইবোৰ দিব লাগে হেনো সেইখনত এনেকুৱা ডাঙৰ প্ৰতিযোগিতা পাতিছে আজিলৈকে দেখা নাই পিছে হেৰি বিশ্বাসটো মোৰ লগত ভাল তাৰ লগত একেলগে পঢ়া আমি দুয়োটা তাকে তাৰ নামটো আকৌ সেই ডেন্সা প্ৰণৱ ডান্সা বুলি কয় বাৰু ডান্সা প্ৰণৱ সি আহিছে এতিয়া মোক ফোন কৰিলে বোলে আপোনালোকৰ গাঁৱত বোলে মই কম্পিটিশ্যনৰ সেই জাজ কৰিবলৈ আহিছোঁ নহয় বোলে বোলো ভাল কথা বোলো হেল্ল' বুলি কৈছোঁ বোলো হেৰি আহিবা আহিবা বোলো ময়ো অংশগ্ৰহণ কৰিছোঁ তাকে সোনকালে যাওঁ দেই মই যাওঁ এতিয়া এইবোৰ কৰি থাকিলে নহয় ল'ৰাটো মই একদম ওলালোৱে আৰু দেই তই সেই কাম বনবোৰ কৰিবি স্কুলৰ পৰা আহি মই ভাত বাঢ়ি থৈ আহিছোঁ খাবি এতিয়া সোনকালে স্কুললৈ যা দেই মই প্ৰতিযোগিতালৈ যাওঁ বাইদেউ এইফালে আহকচোন আপোনাৰ কথা কেইটামান সুধিবলৈ আছে নহয় পটককৈ বিশ্বাস কৰিলে নহ'ব নহয় আজিকালি যিহে বিশ্বাসৰ বদনাম বুজিছে নাই পিছে সেই প্ৰতিযোগিতাৰ নিয়মাৱলীবোৰ কওক হেৰি আমাৰ নিয়মাৱলী মানে কেণ্ডিডেট নে কি সেইটো যে সেইটো 3জনীহে হ'ল বোৱাৰী যোনটো প্ৰতিযোগিতা সেইজন 3জনহে হৈছে 3জনীহে আহিলে বোৱাৰী আৰু কিজনী আহে বা আৰু আহিলে গোৱাই দিব আমি গাই লওঁ মুকলি শাখাটো 3গৰাকী হৈছে মুকলি শাখা 3গৰাকী পিছে 3গৰাকীক এতিয়া প্ৰতিযোগিতা হিচাপত নহয় আমি এতিয়া কেইজন ৰাখিব লাগিব বা এজনীকে ৰাখিব এজনী ৰাখিলে হ'ব ঠিক আছে বাৰু দিয়ক হ'ব দিয়ক এতিয়া আৰম্ভ কৰক দেৰি হৈছে আমাৰ প্ৰথমতে প্ৰতিমা আছে পাই মই নামকেইটা লিখি থৈছিলোঁ হ'ব মই মাতিম ঠিক আছে সেই প্ৰতিযোগিতা ছাৰ আপুনি আঁতৰি যাওক আপুনি প্ৰতিযোগিতা কৰিবলৈ আহিছে নহয় মোক নেমাতিব আঁতৰি যাওক মই বিশ্বাসত বহি আছো কামটো কৰিব সেই আপুনি এতিয়া যোৱাচোন যোৱা ৰাম ৰাম মানুহ খাই দিব দেই সেই বিশ্বাসক তেনেকৈ মাত দি আহিনি বাৰু লগৰ হ'লেও তেনেকৈ মাতিলে নহ'ব নহয় ভাল মানুহগৰাকী দেই এইগৰাকী বাইদেউ সোনকাল কৰক বহুত দেৰি হ'ল এয়া মঞ্চত আমাৰ পাখি বৰা নমস্কাৰ সাজু হৈ থাকিব প্ৰতিমা বৰুৱা ছাৰ নমস্কাৰ মই মানে আজি পাহৰি থাকিব পাৰোঁ বাৰু সেই কি বুলি কয় ভুল হ'লে ক্ষমা কৰিব প্ৰতিযোগীবোৰ আহি চাওঁ দেই চাই কিবা কৈছে আজি মই এতিয়া গছে গছে পাতি দিলে গীতটি গাবলৈ লৈছোঁ গছে গছে পাতি দিলে ফুলৰে হৰাই কি ৰাম ৰাম ফুলৰে হৰাই ফুলৰে হৰাই সখী এনে হাঁহি দিলে ৰূপতে ৰঙে চৰাই
উৰণি তলতে পৰিমলৰে নুৰুৱাই পৱনে দিলেহি বিলাই। ধন্যবাদ। এতিয়া আমাৰ দ্বিতীয় প্ৰতিযোগী প্ৰতিমা বৰুৱা। ছাৰ নমস্কাৰ। এইটো আৰু মুখৰ আগত ল'লে মই ঠক ঠককেহে কপোঁ আৰু দেই ছাৰ। হেৰি আৰু এতিয়া এইটো গীতৰ অনুষ্ঠানটো পাতিছে যেতিয়া আৰু মই এনেকৈ গাম আৰু এটা গান সকলোৱে মোক সহায় সহযোগিতা কৰিব বুলি মই আশা ৰাখিলোঁ দেই। ধন্যবাদ। মই এতিয়া গীতটো গাবলৈ আৰম্ভ কৰিছোঁ ছাৰ। গীতটোৰ নাম হৈছে তিলাই তিলাই। তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী বনৰে বনৰীয়া ৰূপতে চহিদিয়া। ছাৰ পাছৰখন কি আছিলেনো? তিলাই ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী বনৰে বনৰীয়া ৰূপতে চকিমকা বনৰে বনৰীয়া ৰূপতে চকিমকা তাই নাচি থাকে উলাহ মালহে তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী। ধন্যবাদ। ছাৰ আৰু এটা গাব পাৰিম নি? হ'ব যোৱা হৈছে। ধন্যবাদ ছাৰ। বৰা গৰম উঠিছে সোনকাল কৰক বাইদেউ, সোনকাল কৰক। কৃষ্ণ। নমস্কাৰ, মোৰ নাম সুনীতা বৰা। আজি মই এটা গীত গাম। গীতটোৰ নাম হৈছে অসম আমাৰ ৰূপহী। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশ সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নাপাওঁ ইমান ৰখাল মাটি। অভিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশ সূৰ্য উঠা দেশ। ধন্যবাদ। আজি এই প্ৰতিযোগিতাৰ আমি অন্তিম পৰ্যায়লৈ আহিছোঁ। আৰু আজি এই যিখন সমিতিয়ে আমাক নিমন্ত্ৰণ কৰি আনি বিচাৰ কৰা আসনত বহালে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি প্ৰতিযোগিতাৰ ক শাখা আৰু খ শাখাৰ বহুত প্ৰতিযোগী হৈছে। আমাৰ হয়তো বিচাৰকৰ বহুত প্ৰব্লেম হৈছে বাছিবৰ বাবে, তথাপিতো আমি শুদ্ধভাৱে আমি বিচাৰ কৰিছোঁ। আমি 3জনকৈ ৰাখিবলৈ আমাক কমিটিয়ে আদেশ দিছে, আমি তেনেকৈ 3জনকৈ ৰাখিছোঁ। আৰু যি মহিলাৰ প্ৰতিযোগিতা আছিলে, মহিলা প্ৰতিযোগিতাত 3গৰাকী প্ৰতিযোগী হোৱাৰ বাবে আমাক এজন ৰাখিবলৈ কৈছে, আমি এজন ৰাখিছোঁ। ইমানতে আমাৰ আজি প্ৰতিযোগিতা অন্ত পৰিছে। আমি আজি এই ফলাফল ঘোষণা কৰিবৰ বাবে আগবাঢ়ি আহিছোঁ। সকলো ওচৰতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক শাখাৰ আমি সকলো ভুল কৈ যাবলৈ অকণমান অসুবিধা হ'ব, বহুত প্ৰতিযোগী হৈছে। আমি যি দুই এটা কৈ গৈছোঁ ভুলসমূহ। আপোনালোকৰ গীতসমূহ ইমান সুন্দৰভাৱে পৰিৱেশন কৰিছে, ভাল লাগিছে। কিন্তু এটা কথা, আপোনালোকৰ গীতবোৰ যি শব্দ উচ্চাৰণ সেইবোৰ হয়তো আপোনালোকে অকণমান চাব, বহুত ভুল হৈছে, আমি বিচাৰ কৰিবলৈ অসুবিধা হৈছে। আৰু তেনেকৈ সকলো ক শাখা খ শাখা প্ৰতিযোগীৰ তেনেধৰণে কিছুমান ভুল হৈছে, তাক শুধৰাই ল'ব আৰু আগলৈ ভাল হ'ব। আমি ক শাখাৰ খ শাখা ক'লোঁ। আৰু যি মহিলা প্ৰতিযোগিতা আছিলে, আমাৰ ক'বলৈ অকণমান বেয়াই পাইছোঁ বাৰু। আপোনালোকৰ যি মহিলাকেইগৰাকীয়ে আজি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে তেওঁলোকক 3গৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিকালি তেনেকৈ মহিলা কোনো ওলাই নাহেই। আজি আপোনালোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আপোনালোকৰ 3গৰাকীৰ গীতাৰ শব্দ উচ্চাৰণবোৰ বহুত ভুল, শব্দবোৰ ভুলকৈ গাইছে, অকণমান চাব। তাৰ ভিতৰত আমি বিচাৰ কৰিবই লাগিব। আমি এগৰাকীক বাছি উলিয়াইছোঁ। বিশেষকৈ আমি ক শাখাৰ ৰিজাল্টসমূহলৈ যাবলৈ ওলাইছোঁ। ক শাখাৰ ৰিজাল্টসমূহ হৈছে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম। ধন্যবাদ। ৰিজাল্টসমূহ শুনিলে আমি এতিয়া মহিলাৰ প্ৰতিযোগিতাৰ ৰিজাল্টসমূহলৈ যাবলৈ ওলাইছোঁ। মহিলাৰ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে সুনীতা। কোনে বাৰু কওকচোন আপোনালোকে? সুনীতা।
নহয় আপোনালোকৰ ভুল হৈছে প্ৰতিমাহে পাইছে ছাৰ। আমাৰ মহিলাৰ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে পাখি বৰা ধন্যবাদ 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 ছাৰ ৰ'বা। আৰু কাৰোবাৰ কিবা সুধিবলৈ আছে যদি ইয়াতে সুধিব পাৰে আমাৰ সুধিবলগীয়া ঢেৰ আছে ছাৰ। অঁ ছাৰ আমাৰ ধেৰ আছে আহক। অ, আমি যদি আহিবলৈকে আহক সুনীতা আহক আমি দুজনী গৈছো। একেলগে যাম। আপুনি আহিব ৰ'ব হেৰি আপুনি ছাৰ, যাওক আপুনি যাওক ধন্যবাদ আপুনি যাওক মই কেলেই নেপাম আকৌ আপুনি আঁতৰি দিয়ক মোক ক'বলগীয়া ঢেৰ আছে এইটোতে কম এতিয়া ৰাইজসকল আপুনি অ আমি কেলে এইটো নেপাম ইমান ধুনীয়াকে গানটো গাইছো ছাৰ আপুনি ওলাই গ'লে নহয় আপুনি মাজতে আহক আপুনি আপুনি কি ক'বলৈ আছে কৈ লওক তাৰপিছত মই যাম আপুনিও আহক লগতে আহক তেতিয়াহে আমি কথাটো ক'বলৈ ভাল হ'ব মই শুনি আছো কওক বাইদেউ কওক হেৰি এইটো গানকে গাই গাই মই গোটেইখন কলেজ চিলাই থৈছো এতিয়া যদি মই ইয়াত পুৰস্কাৰটো নাপাওঁ সেইটো কেনেকে হ'ব নহয় ৰাইজ আপোনালোকে ৰাইজে নখ জোকাৰিলে বোলে নৈ বয় এতিয়া নৈ বব নালাগে মোক আপোনালোকে পুৰস্কাৰটো দিয়ক গম পাইছে নাপায় এতিয়া ৰাইজৰটো বিশ্বাস বহিছে তেখেতে ৰাইজৰটো এটা হেৰি আছে দাবী আছে ৰাইজে মোক পুৰস্কাৰটো দিব লাগিব